গাইছ ওয়েলকাম টু মাই নিউ ব্লগ। এতিয়া সন্ধিয়াৰ 4টামান হৈছে। এতিয়া কমলপুৰত যাই আছোঁ। ব্লগ চাই থাকক, কিয় যাই আছোঁ গম পাব। আৰু যিহেতু বৰষুণ দি আছে সোনকালে যাওঁ, তাতে যাই দেখাই আছোঁ ৰ'ব। গাইছ কমলপুৰ আহি পালোঁ। মানে মোৰ জিমৰ মান্থলি ফিজটো দিব আছে, লগতে অলপমান এক্সাৰচাইজো কৰোঁ। এক্সাৰচাইজ কৰি লগ পাইছোঁ। গাইছ এতিয়া জিমৰ পৰা ঘৰত যাই আছোঁ। বৰষুণে দিব ধৰিছে, আকৌ বাৰটাতো যাব লাগিব। মানে মায়ে কিবা অলপ নিব দিছে, লৈ যাওঁ বলক। এতিয়া সোনকালে বাৰটালৈ যাওঁ, তাতে যাই দেখাই আছোঁ ৰ'ব কি লওঁ। গাইছ বাৰটাৰ পৰা আহিলোঁ, মানে আজি বহুত বৰষুণ দিয়াৰ কাৰণে ইমান এটা ভিডিঅ' নকৰিলোঁ। আহি অলপমান পঢ়িছোঁ, যিহেতু পৰীক্ষাও আহিছে, পৰহিৰ পৰা পৰীক্ষা। এতিয়া পঢ়া হ'ল। মায়ে ভাত খাব মাতিলে, ভাতটো খোৱা হ'ল। আজি ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।